টানা নাই তই জোক লাগি আহিছে কাটা চামুচ ৰেডি হৈ গ'ল মেগী পেকেট 10টা দিয়ক আজি হ'ব মেগী পাৰ্টি 10টা মেগী লৈছো আজি দগৰি খাম চাই থাকিব দেই শেষলৈকে ৰাইজ মেগী লৈ পাটনাহঁতৰ ঘৰ পালোহি ইয়াতে পাৰ্টি কৰিম আজি অলপ বেলেগ চিষ্টেমত পাৰ্টি হ'ব বোলে বলো দেখা আছো এয়া পাটনাৰে কলগছ বকৰাই দিলে এয়া আজি বোলে সি কলপতুৱাহে মেগী খায় জাত জাত নক্সা কৰি থাকিব সি ৰাইজ কলপতুৱা নিবলৈ আহোঁতে কি পালোঁ চাওক এইফালে কলডিল আৰু এইফালে এঠুক কল পকি পৰি আছে ইয়াক গোটেই বৰলে খাই আছে দেখিছে আপোনাৰহাতে গমেই নাপায় বোলে ইয়াৰ পাটনাৰক কলডিলটো পাৰি আনিব দিছোঁ কলডিল পাৰিবলৈ আহোঁতে আকৌ ইয়াক কি পালোঁ চাওক ভেবেলি লতা রোদ পোয়াবার কারণে মাটি বানুকা রোদ পোয়াবার কারণে মাটি সারপ্রাইজ বানুকা জোক লাগি আহিছে জোক এয়া ভেবেলি লতা আৰু কলডিল পাৰি আনিলোঁ মই বিৰাট ভাল পাওঁ বাৰু ইয়াৰ পাছত খাম এতিয়া কলপতুৱাখিনি ৰেডি কৰি লওঁ বলক ইয়াৰ কলপতুৱা ৰেডি হৈ গ'ল এতিয়া পাৰ্টনাৰে ইয়াৰ পৰা দুৰুলা বনাব চাই থাকিব দেই দে পাৰ্টনাৰ লাগি যা এয়া চাওক পাৰ্টনাৰে দুৰুলা বনাই আছে মইতো বনাব নাজানোৱেই সি বনোৱাকে চাই আছোঁ আৰু এইখিনি ধুই আনগৈ যা ৰাইজ এইখিনি ধুই মেলি আনিলোঁ এতিয়া পাৰ্টনাৰে বাঁহৰ চামুচ নে কি বনাই বোলে জাত জাত কৰি থাকিব জানে সি তাতে নাতিনিৰে বিয়া অসম আকাশ পোহৰ হ'ব উৰুলিতে দিয়া এয়া কাটা চামুচ ৰেডি হৈ গ'ল এতিয়া মেগীখিনি বনোৱাতহে জোৰ আৰু মই বনাব নাজানো নহয় পাৰ্টনাৰে বনাব চাই থাকিব দেই এয়া জলকীয়া গুড়া মেগী মছলা এইকেইটা দি পেলাই উতলিব দিছে এতিয়া এয়াত বিলাহী আহি গ'ল তাকে কুটিব লগাইছোঁ মই কেমেৰা ধৰি আছোঁ যে এতিয়া এয়া আহি গ'ল কেঁচা জলকীয়া এতিয়া বিলাহী চিলাহী দি নিমখ অলপ দি ঢাকোন মাৰি দিছে মেগীখিনি হ'লে দিয়াই নাই নাজানো কি চিষ্টেম কৰি থাকে এডালে এতিয়াহে মেগীখিনি দিছে বইল মেগী মানে ৰাইজ পানী কেনেকুৱা এয়া দুৰুলা পাৰিছে মানে মেগী ৰেডি হৈ গ'ল মোৰ মানে জিভা পানী ওলায়ে আছে এয়া আমাৰ এইটো মাজু পাৰ্টনাৰ কেনেকুৱা এইটো লুটুকন অ লুটুকন কেনেকুৱা লাগিছে এইজনী সোণাক্ষী কেনেকুৱা লাগিছে আৰু এইজনী চুমকি বাই খুব টানিছে এইটোৱেও টানিছে পুৰা ইমান ধুনীয়া হৈছে তাৰপিছত এইটো আমাৰ মেইন পাৰ্টনাৰ ক'ত টানা নাই তই কেনেকুৱা আৰু এইফালে এইটো মই বিৰাট মজা বনাইছ বুজিছা পাৰ্টনাৰ চমা এটা খাই যে নেকি তো বিৰাট মজা লাগিল হেঁপাহে নপলালে আৰু খাওঁ খাওঁ লাগিছে আকৌ এইবিলাক বেছি খোৱা ভাল নহয় বোলে আৰু সদায় খোৱাও ভাল নহয় আমি মাহৰ মূৰত কেতিয়াবা এদিনহে খাওঁ আপোনালোকেও বেছি নাখাব দেই এইবোৰ আৰু পাৰিলে একেবাৰেই নাখাব বাৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাব দেই লাইক ছাবস্ক্ৰাইব নকৰিলেও কথা নাই কিন্তু কমেণ্ট হ'লে কৰিব দেই নহ'লে বেয়া পাম মই